এতিয়া আমি জপা কথা হাত শুনিব যাম। জপা অৰ্থাৎ এটা বাকচ। পূৰ্বতে এই বাকচটো আমাৰ অসমীয়া সমাজত ব্যৱহাৰ হৈছিল। আমাৰ অসমীয়া সমাজৰ এটা আপৰিকীয় সম্পদ অৰ্থাৎ লোকসম্পদ। এতিয়া মানে আজিকালি কাঠৰ বাকচ ওলালে, টিনৰ বাকচ ওলালে, লোহাৰ বাকচ ওলালে। পূৰ্বতে বাঁহ আৰু বেতেৰে কেৱল আমাৰ এই জপাটো নিৰ্মাণ কৰিছিল। আৰু তাত যেতিয়া বিয়া হয় কইনাৰ লগত জপাটো দিছিল। এই জপাৰ লগত বিভিন্ন সামগ্ৰী, কাঁহী বাতি, কাপোৰ কানি, আ অলংকাৰ আদি ভৰাই কইনা গৃহলৈ যৌতুক হিচাপে পঠিয়াই দিছিল। বৰ্তমান আমাৰ ভৱিষ্যত প্ৰজন্মই, বহুতো প্ৰজন্মই এই জপাটো চিনি নোপোৱা হ'ল, বা আজিকালি পাবলৈও নাইকিয়া হ'ল, বনোৱা মানুহ নাইকিয়া হ'ল। আমাৰ ঢুলীয়া হাতত জপা হাতৰ যিটো উৎপত্তি আছে, এই উৎপত্তি তেতিয়া আমি গাবলৈ লৈছোঁ। শুনি সৰ্বজনয় আমাৰে বচন, ঐ জপা গোঠা হাতখনি শুন সৰ্ব জ্যোতিখনে ভগৱন্তে সৃষ্টি সৰজিলে, ঐ তাৰ লগে চাৰি মুঠি জীৱৰ বুৰণ আৰু গজন ভ্ৰমণ, ঐ সৃষ্টিৰ কাৰণে জীৱ কৰিলে মুঠি জীৱ জানাই আকাশে উৰিলে, এই বুৰণ মুঠি জীৱ জানা জলত নাহিলে। গজন মুঠি জীৱ জানা তৃণ তৰুলতা, ভ্ৰমণ মুঠি জীৱ পশু মনুষ্যৰে, আৰু গজনত বেত বা উৎপত্তি ভৈলে, কমূল বাৰয়ে পাই জপাতি হাত, যত কথা ইমানতে থওঁ, এই জপা গোঠা হাতৰ পালচ বজাবলৈ
প্ৰথমতে কৈছে অ ঘিন ফা কিটি ঘিন ফা কিটি ঘিন ফা ফুকমল বাৰুৱে বাঁহ ফালিছে পেট ফালিছে এতিয়া আমি তাৰমানে পেট ফালিম বাঁহ ফালিম না তহঁত এতিয়া কি ফালৰ ফালিছা অ ঘিন ফা কিটি ঘিন ফা কিটি ঘিন ফা ঘিন তিতি খিতি দাও কিটি নাও ধু কিটি নাও কিট ঘিন জপা গুঠা নাও অ জপা গুঠা কিটি নাও জপা গুঠা জপা গুঠা কিট ঘিন জপা গুঠা নাও অ জপা গুঠা ঘেন খিতো ঘিন নাও ঘিন খিত জপা গুঠা ঘেন খিতো নমস্কাৰ ডালখন খহি